এই ককাই আজি মোক ঠগিলে ঠগন দিলে 5 টকা মোক নিদিলে কালি পৰহি পৰা লাগে মই 50 টকা বুলি কৈছিলোঁ না আজি তই বিহু বুলি পেলাই বজাই দিলি 5 টকা সেইটো লছ হৈছে কিন্তু আকৌ ভিডিঅ' নকৰিবা আমাক কেলেকে মই কিয় ভিডিঅ' নকৰিম একো নহয় সেইটো দোকানৰ এইটো এডভাৰটাইজ হৈ যাব না প্ৰমোশ্যন হৈ যাব ভালেহে পাব লাগে মোক কমাই দিব লাগে হিচাপত 10 টকাত ৰাইজ আজি আমি উৰুকা আজি বহাগৰ বিহু উৰুকা 2021 চন 20 চনটো আপোনাৰ বিহু একদম উকাই গ'ল লকডাউন বুলি কৰোণা ভাইৰাছ পুৰা দেশত বিয়পি পৰিছিল চ' আজি যাম আমি বিহুৰ বজাৰ কৰিবলৈ প্ৰাচুৰ্য ন বজাৰ আমাৰ কেই কিলোমিটাৰ হ'ব জাৰগাঁও বজাৰ তাৰপৰা তোমাৰ মিনিমাম কিমান হ'ব 3-4 কিলোমিটাৰ হ'ব 3-4 কিলোমিটাৰমান হ'ব আমি যাম এতিয়া তো আপোনালোকে আমাৰ লগত বনে ৰহে হৈ গ'ল ন দামটোহে বহুত কৈছে ইয়াত মাইক হয় নে নহয় মাইক থাকে নে নাথাকে মাইক নাথাকে নহয় তাৰপৰা ডাইৰেক্ট হেৰি হ'ব ৰেকৰ্ডিং মজা দামটো হেৰি হ'ল নহয় এতিয়া কিয় মানুহ ভাই ন খুচুৰা দি খুচুৰা 50 টকাহে আছে পইচা পেণ্ডিং আছে মানুহ হে 200 আছে 300 আৰু 200 দেখিছ বজাৰ অহাৰ লগে টকা কিমান খৰচ হয় আমি বিহু বজাৰ কৰি পাইছোঁ নহয় জানো বিহু বজাৰ কৰি আছোঁ আমি বৰ্তমান আমাৰ ওচৰৰে এখন বজাৰ আছে জাৰগাঁও তাতে আহিছোঁ আমি বিহু বজাৰ কৰিবৰ কাৰণে ৰঙালী বিহুটোৰ কাৰণে আমি অলপ উলহ মালহেৰে আগবাঢ়িছোঁ আৰু হয় বহুত ভাল কথা এজন আমাৰ একদম পেট মাষ্টৰ আৰু এজন আমাৰ গাঁৱৰ উদীয়মান ডেকা বৰ্তমান শিক্ষা লাভ কৰি আছে ইন ফিউচাৰ নিশ্চয় ব্ৰাইট হ'ব নিশ্চয় ব্ৰাইট আমি এতিয়া বিভিন্ন বজাৰ কৰিম আমি এতিয়া বহুত বজাৰ কৰিম এইটো আমাৰ এইটো থাম্বনেইল হ'ব ৰ'বা ফটো এটা মাৰি দিম এতিয়া আমাৰ বেক কেমেৰা লিষ্ট কি এইটো চাওঁ লিষ্টখন ৰিফাইন 1 লিটাৰ আকৌ তোমাৰ নিমখ 2 পেকেট পাপৰ 1 পেকেট গা ধোৱা চাবোন চাপ আদা গাজৰ স্কচ পাপাৱৈ জিকা জলকীয়া মিঠৈ চিৰা চাহপাত ভাল খবৰ কি
বিহু বজাৰ কৰিব আহিলা নেকি কি কিনিলা কিনিব পৰা নাই কিন্তু পোৱালিটোৰ কাৰণে ৱাইফ আহিছে কি নাই ৱাইফ নাই কাপোৰ বাম্পাৰ কিনিছোঁ আজি কাপোৰ বেপাৰী সোপা লাল হৈ যাব ঐ আমি আহি আছোঁ বাবু ঐ মামা কি কিনিলি চাওঁ কি কিনিলি কি বজাৰ চাওঁ পাণ আৰু আছে মানে বজাৰ মোনা ভৰি যাব বিহু লাগিছেনে নাই বঢ়িয়া কি বজাৰ হোৱাই নাই আহিছোহে হা আহিছোহে বঢ়িয়া বিহু লাগিছেনে নাই কিয় বিহল নালাগিব কাপোৰ কানি বজাৰ কৰিব আহিছোহে কামদেৱ দা অহা নাই আপুনি অহা নাছিলোঁ আমি আহিছোঁ এই মাত্ৰ এই প্ৰাচুৰ্য মই একদম এতিয়া ভিডিঅ' কৰি আছোঁ চাব হ'ব দে একদম ইউটিউবত মিটিঙৰ তাত চাবি চুচু কৰি আহোঁগৈ এফালে চুচু কৰিব যায় পেচাব কৰি আহোঁ আমি পেচাব নকৰা কিয় পেচাব কৰি আহিছোঁ চব কৰি আহিছা মই কৰি আহিছোঁ মই কৰি আছোঁ আমি মোৰ এখন চিনাকি গেলামালৰ দোকান আছে এই মহন্ত ক'ত আহিলি বজাৰ কৰিব আহিছোঁ কি বজাৰ কিনিলি হা আলু পিঁয়াজ ক'ত আপোনাৰ এইটো হেৰি মানুহ আহিছে ঐ ৰঙৰ চিনাকি মানুহটো ঐ দিগন্ত কি ল'লি আলু পিঁয়াজ আৰে বজাৰ কি কৰিব কাপোৰ কানি কাপোৰ ল'বি বিহু খাব নামাৰ যাব লাগিব এই দিগন্ত পিঁয়াজ কেনেকৈ কেজি পিঁয়াজ 30 টকা কেজি বোলে 30 টকা বহুত দামটো অলপ কমিছে ন অকণমান বেছিয়ে হৈছে বেছি হৈছে নেকি সেইদিনাখন 40 টকা আছিল জমা নেকি 25 টকা নে সেই বাহিৰত 25 টকা 25 টকা বহুত দাম হৈছে ন আলু ল'লি আলু ল'লোঁ বিলাহী নাই আলু ল'লোঁ এই মোনাটো গাড়ী মানে এইটো মোৰ বৰা চাউল কেনেকৈ লৈছে 50 টকা 50 টকা বিলাহী 10 টকা আৰু 2 কেজি 10 টকা 2 কেজি এই আলু কেইটকা আলু কেইটকা আলু বেপাৰীটো কৰো আলু নতুন চেনেল আলু বেপাৰীটো আলু পাই এইটো কেনেকৈ দিছে আলু কিমান আলু 12 টকা এফালে ল'লি কা হা 55 আজিতো আলু আছে কিনে খেতি নাই এবাৰ অন্যবাচোন প্ৰতিবাৰে কৰে আপুনি 7 বিঘা 8 বিঘা বৰবাদ কিয় মানে অনিহা লাগিব যোৱাবাৰ কিবা লছ খালে অঁ ৰঙালাও বাজি খাটি বাজেট ৰঙালাও কৈছিলে মানে এবাৰ তৰণি কেৰেকশ্যন তৰণি ক্ৰিয়েশ্যন নে কেৰেকশ্যন কেৰেকশ্যন ছাবস্ক্ৰাইব কৰিম চিন্তা নাই মোৰো মিষ্টাৰ ব্লগ এইটো অসমীয়া বিহু বজাৰ বুলি আহিব বিহু বজাৰ কৰি দিওঁ বুলি আহিব চামনে লিষ্টখন ওলাইছেনে নাই চেনি আলু দালি মাটিমাহ হালধি তিনিটামান কি হ'লে মোনা ডাঙা কিবা কৰা অঁ ৰাইট মই মোনা দাঙিম নাই নালাগে চাহপাত 100 গ্ৰাম চাহপাতৰ দাম কেনেকৈ 100 গ্ৰামত কেজি কেনেকৈ হা কেনেকৈ কেজি কিমান কিমান এইটো ইমান দাম লাগে বাজেট নিমিলিব কিমান আছে পাঁচ চাবোন এনে 100 কিমান ল তৰে 100 কিমান লয় ভাল নামাৰ ৰঙৰ জ্ঞান দিয়া কমলি নিৰং কৰাইছিলে কিমান বজা কৰিলি কিমান বজা কৰিলি এইটো আনবক্সিং কৰি দিম নেকি নালাগে পিছত হ'ল বজাৰ কেইটকা ঠিকে আছে নহয় আগবঢ়াই দিয়ক না পিছত ক'ম বাৰু এতিয়া
জনসাধাৰণ বহুত আছেতো পিছত ক'ম বাৰু একো নাই আমি জনসাধাৰণ গ'লে নে আপুনি 700 টকা বজাৰ কৰিলোঁ মানে 700 টকা অ' এইটো মই আজি ফ্ৰী পাইছোঁ কিহৰ লগত তো চাৰ্ফৰ লগত ঠিকে আছে পুৰা ভাল দেখাই ফোন কৰিছে এই আকৌ দেখা পোৱা মানুহ সোপাকে লগ পাই ফোন যাওঁ বজাৰ কৰিলি কিমান কেনেকৈ আজি সেইটো কেনেকুৱা 55 50 টকা নিদিয়া মিঠৈ নাই আছোঁ অকণমানে আছে নালাগে আৰু এইটোকে লওঁ 50 টকা কম নাই ঐ মিঠৈ আমাৰ ঘৰত আছে ঐ নালাগে আছে মিঠৈ আছে আধা কেজি দিয়ক আধা কেজি মিঠৈ আছে 1 কেজি অনা আছে কালি খুচুৰা আছেনে নাই চাব লাগিব এই ককাই আজি মোক ঠগিলে ঠগন দিলে 5 টকা মোক নিদিলে কালি পৰহি পৰা লাগে মই 50 টকা বুলি কৈছিলোঁ না আজি তই বিহু বুলি পেলাই বজাই দিলি 5 টকা এইটো লছ হৈছে কিন্তু ঐ ঠাণ্ডা তামোল বিক্ৰী হৈছে কিনে হ'বই বজাৰ হ'ব অঁ আছোঁ এনেই সদায় আহনে বজাইহে ঘৰ বজাৰটো যাওঁতে হ'ব ঠিক আছে গৈ থাকোঁতে ভালকৈ হওক এই ইহঁতৰ কাৰণে কিবা কিবি কাপোৰ কানি হ'লে ঠিক আছে এই কলেজ গৈ আছে কি নাম আছিল বোলে ইয়াৰ বিজয় মোদী অঁ হ'ব দে বিহুত অসুবিধা হৈছে সেইবিলাক কোনফালে দিয়া নহ'ল এতিয়া ঘৰতে বেকাৰ হৈছিলে পঢ়াও নাই এতিয়া ঘৰতে ঠিক আছে বিহু খাবলৈ যাম অঁ হ'ব বজাৰ কৰিলি কেনেকুৱা চব বঢ়িয়া বজাৰ কি বজাৰ জিকা কেনেকুৱা লৈছে 30 টকা ক'ত আছে 30 টকাত পোৱা যাব ন বঢ়িয়া 30 টকা মানে গুচিও 30 মুঠাও 30 কোনটো লাভ আছে এইটো লাভ আছে মুঠা ডাঙৰ এইটো লাভ আছে 30 টকা কম নাই বেছি শেষে কৰিলা শেষে এই দা কটাই মাংস কটা দা মাছ কটা দা চব আছে অঁ বজাৰ আহিলে খোলে নাই বজাৰ আহিছোঁ এই মাত্ৰ ভুগাই যি 1 কেজি ল'লোঁ জিকা কেনেকুৱা কম নাই 50 টকা লওঁ 2 কেজি ল'ম জিকা 30 টকা বোলে আপোনালোকৰ সেইফালে কেইটকা জমা হ'ব দেই ৰাইজ ইয়াত অকণমান 40 টকা আছিলে পালা বেছি আছোঁ 150 টকা পালা 150 30 টকাকৈ হ'ল কেজি পালাটো এইটো 2 কেজি নালাগে 1 কেজি লাগে হ'লে নেকি আৰু এটা দি বঢ়িয়া দে ৰাইট হ'লচেলৰ দাম দি আছোঁ জলকীয়া ঘৰত আছে আধা কেইটকা টকা আধা কেইটকা বজাৰ কৰিছ না কি বজাৰ কৰিছ 10 টকা দিবি কেইটকা আধা 15 টকা পোৱা 10 টকা ল কমাই নিদিয় বা বুজি বুজি খা ন হে ভিডিঅ' নকৰিবা আমাক কিয় ভিডিঅ' নকৰিম একো নহয় এইটো দোকানৰ এইটো এডভাৰটাইজ হৈ যাব না প্ৰমোশ্যন হৈ যাব ভালেহে পাব লাগে মোক কমাই দিব লাগে হিচাপত 10 টকাত 10 টকা ল এখন দোকানত আহিব দেই আপোনালোকে আধা কি নাম আছিলে আপোনাৰ ৰিয়াজুদ্দিন আহমেদ বিহু বুলি আমি নাম কৰা ৰিয়াজুদ্দিন আহমেদৰ দোকানৰ পৰা কিনিলোঁ আজি এটা বজা ঠিক আছে ৰীণা বজা কৰিলি পিঁয়াজ কেইটকা কয় পিঁয়াজ কেইটকা 25 20 টকা নিদিয় দি দে এইটোহে দিলে এই নিদিলে বে প্ৰমোচন নকৰিবা এই কি দাম ইয়াক প্ৰমোচন নকৰোঁ ইয়াৰ নামো নকৰোঁ সেই তাৰ নাম কৈ দিছোঁ তাৰ নামটো ৰিয়াজুদ্দিন সমূহ অসমবাসী ৰাইজ বহাগৰ 4 তাৰিখ ইংৰাজী 18/4/2021 তাৰিখ আমাৰ মনোহৰ কছাৰী গাঁৱত এখন ৰঙালী বিহু উদযাপন কৰিছে সকলোকে আহিবলৈ অনুৰোধ জনোৱা হ'ল একদম ময়ো অনুৰোধ জনালোঁ একদম সুন্দৰকৈ চবেই আহিব আপোনালোকে যাব
এতিয়া প্লগটো ধৰক এতিয়া প্লগদাৰ নামত কিমান লিখিম এইফালে এই ৰিচিপ্টটো দি এই ৰিচিপ্টটো দি 10 টকা দিছোঁ দেই মই এই 10 টকা দিছোঁ 10 টকা দিছোঁ দুখীয়া মানুহ না ভিখাৰী ইউটিউবাৰ ভাই হয় নহয় এতিয়া মানুহবিলাক যদি পইচা লয় আমি বাহিৰ নাচিম আহিম চাইও দিম আমি যদি ঘৰত মানে প্ৰতি বছৰ তেনেকুৱা হয় কি ক'লে ককা একদম দেখিছে নহয় আমাৰ এই মোনা ভৰি এক্সট্ৰা পলিথিন ল'ব লগা হৈছে বজাৰ একদম আজি মোনা নাই এক্সট্ৰা বজাৰ কিনিবৰ কাৰণে পইচা নাই বহুত মেইন বস্তু হ'ব আহিম নেক্সট টাইম হা বেয়া নাপাব এজনী আমাক খেদি থকা মানুহজনী যাওঁগৈ ঠাণ্ডা এটা খাম আমি দাদা ষ্টিং আছে ষ্টিং দিয়কচোন কেইটকীয়া আছে কেইটকীয়া আৰু দামটো কেইটকা সুধিছে ষ্টিং কিমান 25 আচ্ছা ষ্টিং খাম আমি বহুত বজাৰ কৰিলোঁ গৰম লাগি গৈছে কম দামী ঠাণ্ডা এটা খাই লওঁ নাই পাতিছ ভাল লাগিব ন এটা খাই পেলাই কি কৰিব লাগিব বাটত পেলাই দিম নে ডাষ্টবিনত পেলাই দিম ডাষ্টবিনত পেলাই দিব লাগিব কেতিয়াও আপোনালোকে এইবিলাক বস্তু য'তে নেপেলাব ডাষ্টবিনত আমি ডাষ্টবিনত পেলাই দিম বঢ়িয়া বঢ়িয়া সুন্দৰ চলো আমি যাওঁগৈ ষ্টেণ্ডত 150 টকা দি ল'লোঁ 200 টকা কৈছিলে কম দামী আছে দামীও আছে এই লাগে হা হা আছে দামীও আছে 800 টকীয়াও আছে ব্লুটুথ তাৰমানে নেকি আমি যাওঁৱে দেৰি হৈছে ঘৰত মানে কাম অলপ আছে তৰমুজ আমি ঘৰত যাম এতিয়া লাহেকৈ বহুত বজাৰ কৰিলোঁ এখন মোক পলিথিনত তুমি চলাবা নেকি কাটি লৈ ল'লোঁ এতিয়া মই বাইক চলাম ড্ৰাইভিং কৰিম এইটো কাৰ হেলমেট তোমাৰ হয় জানো অঁ মই নতুন ষ্টাইলটো বেলেগ আছিলোঁ বোলে এনেকুৱা হেলমেট কিনিম এই ডিছ লক আছে বাইক ভাঙি যাব ক'ত দিম এই নহয় এইটো পুৰাটো দেখা নাই এইটো আমি এতিয়া যাব ওলাইছোঁ ঘৰলৈ ঘৰত যাওঁগৈ আৰু দেই বাই বাই